মই মন্ত্ৰী হোৱাৰ পৰা 2টা বছৰ ইয়াতে আহিছোঁ এইখিনি সমস্যা বহুত বেছি তাৰ কাৰণে আমি বহুত বেছি কষ্ট কৰি ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট এটা চেংচন কৰে কাম আৰম্ভ কৰিছোঁ আশা ৰাখিছোঁ অতি সোনকালে ইয়াত গৰাখহনীয়া প্ৰতিৰোধ হ'ব সেইটোৱেতো ক'লোঁ এইটোতো কি কেন্দ্ৰীয় চৰকাৰত নহয় এইটো অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ আমাৰ এইটো টোটেল 120 কোটি টকা আছে কিন্তু আমাৰ গোটেই প্ৰজেক্টটোত ৱৰ্ল্ড বেংকৰ যিটো এইটো প্ৰজেক্ট এইটো বেকী আৰু বুঢ়ীদিহিং নদী সেইটোত চেংচন 12.5 কোটি টকাৰ হৈছে কিন্তু 3টা 4টা ফেজত হ'ব এই প্ৰথম ফেজটোত আমি 350 কোটি টকাৰ চেংচন পাইছোঁ খননটোতো মই নাচাওঁ অবৈধ খনন আপোনালোকে DC ক'ব গাৰ্জেন মিনিষ্টাৰক ক'ব অবৈধ খনন হ'লে বেয়া কিন্তু কোনোবাই যদি চৰকাৰী পাৰ্মিশ্যন লৈ পেলাই খনন কৰিছে সেইটোতো আমাৰ ক'ব লগা নাই অবৈধ খনন থাকিলেও মোৰ ডিপাৰ্টমেণ্টত নহয় আপোনালোকে DC ক'ব মই কৈ দিম